লৰালি কালৰ এটা বাস্তৱ ছবি নষ্টালজিয়া এটা ছবি আপোনালোকলৈ আগবঢ়াইছো মই চকচোন বাৰু এবাৰে হেল্ল' আমি আছো এই ককাৰ লগত পথাৰত এয়া ট্ৰেক্টৰে হাল বোৱা ড্ৰাইভাৰ আৰু সেইফালে সামূহিক ভ্ৰমণ আছে নাচ গান চলি আছে এইফালে আৰু সেইফালে আমাৰ পথাৰত হাল বোৱা দেখা গৈছে আৰু ককাই পথাৰখন চাবলৈ আহিছে অকণমান কৈ দে হাই কৈ দে হাই চাইছোঁ এইয়া চাইছোঁ পাৱাৰ টেলাৰটো কবুতাটো তাৰমানে ভাল দেখিছোঁ তাৰমানে আমি বেয়া বুলি কোৱা নাই ডাঙৰ ট্ৰেক্টৰটোতকৈ তাৰমানে এইটো বেছি ভাল কাইলৈ ৰুব পৰা হ'ব ন এইটো এচাতে হৈ যাব এতিয়া এইটো হৈ গ'লেই আৰু ৰুই বুই কৰিছোঁ তাৰমানে ৰোৱাৰ ব্যৱস্থাটো অকণমান কৰিছোঁ I wanna be the best in the game, invest in my name. Check no restraints, I'm obsessed with the pain. I ingest, I retain, assess and I change. Possessed by the thought I'll be free one day from society's restraints. Money, clout and fame, a disease, a plague. We all love to hate, have to play the game, have to make a name. All our insecurities are on display. This is war with the enemy, think that it was meant to be. Living in a time where disease is on every screen. I won't let them fester me, I know most are festering. Negativity is a plague for the mental. আৰু আমাৰ পথাৰৰ কাষতে সামূহিক ভৱনখন আছে এই সামূহিক ভৱনতে ৰাইজে ইয়াতে নাচ গান শিকে ঢোল চোল চব ফুলীয়া মাতি আছে নাচনি নাচি আছে Got my foot on gas, never stop competing. If you break like glass, then this life's gonna eat 'em. Make mistakes real fast, then you learn how to beat 'em. If you take off the cast, you can see all the healing. If the pain's in the past, move on from the grave and put your foot on the gas. No, never stop competing, yeah. I've been doing this, I'm on it. I just wanna be iconic. Sipping on a gin. মাজুলী পথাৰত এইবাৰ পানীয়ে পানী চব পথাৰতে পানী গতিকে ধান সিঁচিব পৰা নাই মানুহে সেয়া চোক মাজুলী গোটেই পথাৰতে পানীয়ে পানী কেইবাবাৰো ধান অকণমান ওখ জেগাতে খালী ধান আমি ৰুবলৈ চেষ্টা কৰি আছোঁ আজি পাৱাৰ টেলাৰখন লগাইছোঁ অকণমান বব আৰু তাৰপিছত ৰুই দিম বুলি যি হয় হ'ব দেখা যাব বৰষুণ পৰি আছে ৰাইজসকল আপোনালোকে দেখিছে যে গোটেই পানীয়ে হৈ গৈছে এফালৰ পৰা এফালে পানীয়ে চব ডুবাই নিছে বাৰু ধান ভৱিষ্যতে কি হ'ব নাজানো মাজুলী ৰাইজৰ কি ভৱিষ্যতে হয় আমি সেয়া পিছত দেখা পাম আৰু কি হয় কি নহয়